হাই নমস্কাৰ আজি মোৰ প্ৰথমটো ব্লগ আৰম্ভ কৰিবলৈ গৈ আছোঁ আমাৰ গাঁওখনকে এক পাক দেখাই দিওঁ বলক এতিয়া মোৰ বাইক মানে পেডেল মাৰা বাইকখন লৈছোঁ এতিয়া মোৰ তাৰমানে অলপ প্ৰব্লেমো হৈছে আৰু মোবাইলটো কালি মোৰ তাৰমানে এতিয়া গোপ্ৰ নাই তো সেইকাৰণে চব মোবাইলতে কৰিব লগা হৈছে এতিয়া এইখন মোৰ এইখন মোৰ গোপ্ৰ নহ'লেও কথা নাই আজি মোবাইলতে গোটেই ধুনীয়াকৈ গাঁওখন একবাৰ দেখুৱাই দিম বলক এতিয়া গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ মোৰ তাৰমানে এই বেলেগৰ চাইকেল মৰিলোঁ গেলোঁ দে পাৰিলোঁ দে এতিয়া মোৰ তাৰমানে অকণমান মোবাইলৰ প্ৰব্লেম হৈছে যোৱাকালি পৰা মোবাইলটো কেমেৰাটো অলপ ডিষ্টাৰ্ব দিছে আগতে কিন্তু ভাল আছিল পিকচাৰ কোৱালিটি মানে ষ্টেবিলিটিটো হয় বলক নাই যিমান পাৰোঁ ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই চাই লওক এই আৰু এজন আহি আছে পিছত এইটোৱে আমাৰ ধুনীয়া এইয়া খেতি পথাৰ চাই লওক খেতি পথাৰ ধুনীয়া আৰু মই আগত গৈ ধুনীয়াকৈ গাঁওখন দূৰৰ পৰা দেখাই দিম ধুনীয়া একদম আমাৰ আৰু এই ওচৰতে চকত এখন চক মানে দলঙতে চক হয় এটা ধুনীয়া নতুনকৈ দোকানো দিছে এতিয়া তাৰ পৰা আমি অকণ পথাৰখন দেখুৱাই লওঁ আমাৰ এইয়া ৰাস্তা চাই লওক অৱস্থা এইয়া ৰাস্তাৰ আমাৰ অৱস্থা পেডেল মাৰি এই ব্লগ বনাইছোঁ এইয়া ধুনীয়া লাগিছে এক মিনিট ইয়াৰ পৰা এক মিনিট ৰ'ব দেই গাঁওখন দেখুৱালে আপোনালোক এইয়া এক মিনিট চাইকেল উঠাই দিওঁ মই এইয়া চাই লওক আমাৰ এইয়া ধুনীয়া এইখানে আমাৰ গাঁও এতিয়া গৈ থাকোঁ আৰু পাক্কা ৰাস্তা আমাৰ এতিয়া বলক আৰু আগলৈ যাওঁ যাম এতিয়া অলপ গছ পাইছোঁ মানে অলপ বহি লৈছোঁ অলপ টাইম অলপ ঠাণ্ডা পেলাই লৈছোঁ তাৰমানে আৰু এতিয়া আমি যিটো পুখুৰীত আহি পাইছোঁ পাৰত আহি পাইছোঁ ইয়াতে হাতী ওলায় তাৰমানে পকা ধানৰ সময়ত তাৰপিছত বাৰিষা ইয়াতে বহুত হাতীও আহে চ' সেইকাৰণে এইটো দেখুৱাইছোঁ অলপ ইয়াত আহি ভাল লাগে কিন্তু বহুত ভাল লাগে ঠাইখিনি একদম ধুনীয়া ঠাণ্ডা হয় তাৰপিছত আৰু একদম কি ক'ম আৰু বহুত ভাল লাগে ইয়াতে আহি তাৰপিছত আৰু ইয়াতে এইটো ধুনীয়া মন্দিৰ আছে গোসাঁই ঘৰ ইয়াতে ধুনীয়া তেওঁলোকে হোলীত দেউল যে হয় দেউলো হয় ইয়াতে সেইকাৰণে ইয়াত বহুত ভাল লাগে তাৰমানে আজি ব্লগটো ইয়াতে সামৰোঁ ইয়াৰ পৰা আৰু আগলৈ নাযাওঁ এতিয়া যাম ঘৰলৈ বলক মানে কি ক'ম আৰু ঘৰত যাওঁ আৰু এতিয়া বাই